পৰাগ চানলত ভেল্লাৰ বাটেৰে স্বাধীনতাৰ প্ৰস্তাৱ লৈ এক নিষিদ্ধ কলমেৰে কি জানো বিচাৰিলা ৰাষ্ট্ৰদ্ৰোহীৰ দিনলিপিৰ সমগ্ৰ কুচকাৱাজ আৰু অসমীয়াৰ প্ৰাপ্যক লৈ কি জানো সামৰিলা আমি দেখিলো তোমাক স্তব্ধ কৰি হততাৰ স্ফুলিংগক গাপ দিয়া হ'ল সেই জুইৰ তপত ধোঁৱাই চানি ধৰি আকাশখনক সেমেকাই থৈ গ'ল তোমাৰ সেই স্বাধীন অসমৰ অৰ্থনীতিক ইটিকিং কৰি অট্টহাস্যৰে ৰঙীন হ'ল এচাম ৰক্ত পিপাসুক কালৰূপী প্ৰচণ্ড শব্দৰে তোমাৰ বুকু ভেদি যোৱা বন্দুকৰ নলীৰে ৰুদ্ধ হ'ল তোমাৰ কলম কিন্তু আমি যি কথা কৈছিলো সেয়াই সত্য প্ৰমাণিত হ'ল চে গুয়েভাৰাৰ ভাষাত এজন মানুহক হত্যা কৰিব পাৰি কিন্তু এটা চিন্তাধাৰাক হত্যা কৰিব নোৱাৰি তোমাৰ চিন্তাৰ নৈখনত হাতুৰি নাদুৰি বহু পৰাগ আহিব আগুৱাই উন্মাদ হতৰূপ কলমৰ ধাৰেৰে সময়ৰ সোঁতত দিব উটুৱাই সেই বিসৰ্জনত সৃষ্টি হ'ব নতুন দিন প্ৰাণ পাব নতুন চিন্তাই যাৰ লগত হাতে হাত ধৰি অমৃত মন্থন কৰিব দেৱতাৰূপী সততাই ধন্যবাদ